আজি হ'ল 31 ডিচেম্বৰ। তো আজি পিকনিক নোখোৱাকৈনো কেনেকৈ থাকোঁ সেই বুলিহে আয়োজন চলি আছে। আৰু এইফালে খুৰাইটো চাইছেই কিবা চৌকাৰ কাৰণে ৰেডি কৰি আছিল। এইফালে আমি ওলাই গৈছোঁ দোকানলৈ, আৰু দোকানৰ খুৰাজন আমাৰে চিনাকি আছিল, মানে আমাৰে গাঁৱৰ, সেইকাৰণে ফ্ৰীতে চকলেট দি দিছে। আৰু এইফালে ৰেশমি হেনো খালি এইটো কামেই কৰি থাকে, কণী সিজোৱা। তাৰপিছত আমি খাই ল'লোঁ কণী আৰু একেলগে মিলি জুলি কাম কৰিলোঁ। মাংসটো এইফালে মেৰিনেট কৰিছিল, আৰু এইফালে মই চাওকচোন অলপ ভিডিঅ' বনাই লৈছোঁ। এনেহে ভিডিঅ' বনাইছোঁ, তেনেকুৱা কাম একো কৰা নাই। আৰু এইফালে আমাৰ বৌহঁতেও বহুত কাম কৰিছে, লগে ভাগে এসাঁজ খালোঁ। হ'লেও বিহুলৈ বহুত মনত পৰি আছে, মানে বিহুৰ কাৰণে মিছ কৰি আছোঁ। বিহুত খাম বুলি আকৌ আশা ৰাখিছোঁ। এইফালে আমি খাই বৈ পূৰা মোবাইলৰ ফালেহে চাই আছোঁ, কেতিয়ানো 12টা বাজি যাব। আৰু ফটককৈ চাওঁতে চাওঁতে 12টা বাজিও গ'ল। আমি এটা কেক ৰাখিছিলোঁ সৰুকৈ, কেকটো কাটিলোঁ নিউ ইয়েৰ বুলি। তাৰপিছত বম চম ফুটাইছে, যেনিবা মই এটা এনেকুৱা ভিডিঅ' কৰা নাই। থেংক ইউ ফৰ ৱাচিং।